আৰু এইফালে বাৰীৰ শাকখিনি ছিঙিলোঁ আজি, লাই লফা আৰু ধনিয়া চনিয়া গোটেইখিনি ছিঙিলোঁ। আৰু ছিঙি আজি এটা মই খাৰৰ আঞ্জা বনাম, যিটো লফা লাই ধনিয়া পাত আৰু এতিয়া মৰলীয়া শাক বুলিও কয়, সেইটোও মিক্স কৰে, কিন্তু ইয়াত নাই তেনেকৈ মৰলীয়া শাক, অলপমান আছে এটি দুটি, মানে মিক্স কৰি বনায়, সেইটো বনাম আজি। আপোনালোকক অকণমান দেখাম পাৰিলে আৰু। তেতিয়াহ'লে ব'লক মই বনাওঁগৈ আজি দুপৰীয়া সাজ। এই চাওক আমাৰ বাৰীৰ শাকখিনি ইমান ডাঙৰ ডাঙৰ লহপহকৈ বাঢ়ি আহিছে। এইফালে ধনিয়া, এইফালে ফুলকবি, এইফালে লাই শাক আৰু ইয়াৰ কল। এয়া চাওক আমাৰ বাৰীৰ শাকখিনি চাওক, একদম লাই শাকখিনি ইমানেই ডাঙৰ ডাঙৰ হৈছে। এয়া এইফালে ধনিয়া আছে, বন উঠিছে অলপ। আৰু এইফালে ফুলকবিখিনি কি হ'ল, ছাগলীয়ে চাওক আমাৰ বাৰীৰ লাই শাকখিনি কেনেকুৱা মস্ত মস্ত হৈছে। এইখন শাকনি বাৰী, বন উঠিছে, এইফালে লাই শাক আছে, গোটেইখন শাক। কবি কেইজোপামান ৰুইছিলোঁ, ভাল নহ'ল। এইখিনি ধনিয়া পাত চাওক, আৰু এইখিনি লাই একদম ডাঙৰ ডাঙৰ হৈছে। এইবোৰ উঠাই ল'লোঁ এতিয়া এয়া। আৰু তেতিয়াহ'লে মই খাৰৰ আঞ্জা বনাওঁ ব'লক। আৰু এইফালে ওলকবিও হৈছে দেই, ওলকবিও খাৰৰ আঞ্জাত দি দিম মই। এতিয়া এয়া ওলকবিও ছিঙি লৈছোঁ, আৰু ইফালে ধনিয়া পাত অলপ উঠাই লৈছোঁ। ফুলকবিখিনি মানে বেয়া হ'ল এইবাৰ, কি হ'ল মানে হ'ল, গৰু সোমালে মানে, বহুত বেয়া লাগিলে মানে, ইমান কষ্টৰে কৰিলোঁ, গৰু সোমাই মানে গোটেই বৰবাদ কৰিলে। চাওঁ কি হয়, পাতখিনি গৰুৱে খালে, তাৰপাছত ফুলকবিটো হয় নে নহয় নাজানো আৰু কিমানখিনি হয়। তেতিয়াহ'লে আজি দুপৰীয়াৰ সাজ বনাম। এয়া চাওক শাকখিনি দেখিছেনে, লাই লফা বাৰীৰে। এতিয়া মই আপোনালোকক দেখালোঁ নহয়, সেয়া আগ ছিঙি ল'লোঁ, ধনিয়া পাত, পিঁয়াজৰ নলা আৰু লফা লাই এনেকৈ মিক্স কৰি, যিটো আমাৰ একদম ঘৰুৱা, সেইটো খাৰৰ আঞ্জা বনাম কল খাৰৰ লগত। আৰু আপোনালোককো দেখাম অকণমান কল খাৰৰ লগত। খাৰৰ লগত চ'দা নিদিব দেই, খাৰৰ লগত কল খাৰ বা সৰিয়হ খাৰ, যিকোনো আপোনালোকে ঘৰত তৈয়াৰী কৰা খাৰৰ লগত বনাব, বহুত সোৱাদ লগা হয়। আৰু মই বনাম, দেখাম বাৰু আপোনালোকক। মই আগতে দিছোঁ নেকি ভিডিঅ' এইটো, কিন্তু তথাপিও মই আকৌ অকণমান দেখাম আৰু, গোটেই ৰেচিপি হিচাপে নহয়, অকণমান আৰু জাষ্ট এনেই। এইফালে শাকখিনি মই প্ৰথমতে কাটি ল'লোঁ, কাটি মেলি ধুই এয়া খাৰ পানী হয়, এয়া খাৰ পানী হয় চেকি থোৱা। আৰু এই এনেকৈ বটলত মই ভৰাই ৰাখিছোঁ। আপোনালোকে বটলত এনেকৈ আগতীয়াকৈ ৰেডি কৰি থ'লে খুব ভাল, পুটুককৈ বনাব পাৰি। আৰু এয়া খাৰ পানী মই সৰু বাতিৰে মুঠতে 4 চামুচমান হ'ব আৰু, ডাঙৰ চামুচৰে, সেয়া দি দিলোঁ। এতিয়া মই এইখিনি ধুনীয়াকৈ মিক্স কৰি দিম, মিক্স কৰি সিজিবলৈ দিম। আৰু এবাৰ সিজিলে যেতিয়া খাৰ লাগিব, তেতিয়াহে মই পানী দিম দেই, অকণমান দেৰি এনেকৈ খাৰ লাগিব দিম। খাৰতে সিজিব ন, তেতিয়া সেইকাৰণে খাৰ তৰকাৰী বুলি কয়, খাৰতে সিজিব দিম। এতিয়া অলপ দেৰি এনেকৈ ঢাক চাক মাৰিব নালাগে, এনেকৈ সিজিব দিম। এতিয়া ফেন ফেন ওলাব খাৰৰ, এতিয়া এনেকৈ চব ফেন ফেন ওলাইছে নহয় খাৰৰ। এনেকৈ অকণমান দেৰি সিজিব দিম। যেতিয়া অকণমান সিজা হ'ব, তেতিয়া গৰম পানী মই কৰি লৈছোঁ, গৰম পানী দিম। প্ৰায় এয়া চব সিজিছে, মই এনেকৈ ভাঙি দিছোঁ হেতাখনেৰে। এয়া চব প্ৰায় এনেকৈ চাব আপোনালোকে, এনেকৈ চালে এয়া এনেকৈ সিজিছে চব, পাতখন পূৰা গুড়ি হৈ গৈছে নহয়। এয়া লাই শাক আৰু লফাৰ পাতবোৰ প্ৰায় হৈছেগৈ। এতিয়া পানী দিবলৈ পৰা হৈছে, আৰু খাবলৈ পৰা হোৱা নাই, আৰু অলপ লাগিব। মই এতিয়া পানী দিম, এতিয়াতে মই পানী দিম। এতিয়া সিজিছে নহয়, এতিয়াতে পানী দিম মই, অলপ দেৰি লাগিব, দাইলখিনিও আছে যে। আৰু দাইলো দিছোঁ, খুব সোৱাদ লগা হয়। আৰু গ্ৰীণ মটৰ কেইটামান দিলোঁ দেই, মই সেইটো ভিডিঅ' কৰা নহ'ল। আপোনালোকে আলু দিব পাৰে, বেলেগ মিক্স চব্জি বেলেগ, আৰু আপোনালোকে সোৱাদ অনুসৰি এনেকৈ বেলেগ চব্জিও এনেকৈ বনাই খাব পাৰে। যিহেতু লফা ন, লফাটো অকণমান পিছল হয় আৰু সোৱাদ লগা হয়, সেইটো কাৰণে মানে মই লফাৰ বনালোঁ খাৰ। চব পিছত গোটেই সোৱাদ লগা হয়। আদা নহৰু অলপ দিলোঁৱে, এতিয়া আৰু অকণমান দিওঁ, তেতেলিয়াই থোৱা আছে, আৰু অলপ দি দিছোঁ। গোন্ধটো আদা নহৰু এনেকৈ খাবলৈ যে বহুতেই সোৱাদ লগা হয়। একদম পেট চেট চব চফা কৰি দিব, চফা মানে ভাল কৰিব আৰু। খালে পেটৰ কাৰণেও খুব ভাল। আৰু মাছ মাংসৰ লগত এনেকুৱা এখন আঞ্জা হ'লে কি লাগে আৰু লগত আছে কি, মই দেখাই আছোঁ দেই আপোনালোকক। এইখন শাকৰ লগত মাছ মাংস কিবা এটা হ'লে খুব ভাল, এটা মানে বেলেঞ্চ কৰিব পাৰি, এটা মাছ বা এইটো খাৰৰ আঞ্জা, মাছ মাংস যিকোনো লগত, আৰু খুবেই সোৱাদ লগা হয়। এতিয়া উতলিবলৈ দিম, মই আপোনালোকক দেখাম বাৰু। এইফালে মোৰ খাৰৰ আঞ্জা ৰেডি হৈ গ'ল। এয়া চাওক, আপোনালোকে জোখ অনুসৰি জোলটো ৰাখিব পাৰে। এয়া মোৰ খাৰৰ আঞ্জা ৰেডি হৈ গ'ল, আৰু মই কি বনাওঁ আপোনালোকক দেখাই আছোঁ। খাৰ তৰকাৰী লফা লাইৰ, আৰু লগত আছে মাংস। এয়া চাওক, গাহৰি মাংস, লাই পাত ঘৰৰে, আৰু এইফালে মিক্স ভাজি, আৰু লগত ভাত। আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম। আজিলৈ আহিছোঁ তেতিয়াহ'লে, বাই বাই।